এইটো হৈছে মেষ্টা টেঙা। সো মই এইটো মেষ্টা টেঙাটো আজি গাহৰি মাংসৰ লগত বনাম। সো প্ৰথম ভিডিঅ'ত মই আৰু তাত ভিডিঅ'ত মানে মই মাছৰ লগত বনাইছিলো, চাই ল'ব পাৰিলে আপোনালোকে। আজি মই মাংস দি বনাম, গাহৰি মাংস দি। সো মই ঘৰৰ পৰা লৈ আহিছিলো বাইদেউহঁতৰ ঘৰত। সো বলকচোন চাওঁ মই কেনেধৰণে বনাওঁ এইটো মাংস আৰু এই টেঙাটো দি দেখাই আছোঁ। এয়া এইফালে বাইদেৱে গাহৰি আৰু আলু ফ্ৰাই কৰি আছে। এইটো এটা বেলেগ হ'ব। আৰু ইফালে মই বনাম মেষ্টা টেঙা দি। এইকেইটা মই মেষ্টা টেঙাৰ লগত বনাম। ইফালে ফ্ৰাই হৈ আছে। সো বলক মই দেখাই আছোঁ। গাহৰি ফ্ৰাইটো হৈ গ'ল গাইজ। সো এইটো বাৰু হৈ গ'ল, ইয়াক নমাম এতিয়া। আৰু এইফালে এইটো টেঙাৰে বনোৱাটো হৈ আছে। এতিয়া মই ইয়াত টেঙাটো দি দিম। সো চাই থাকক, হ'ব আৰু বেছি টাইম নালাগে। সো পাতটো দি দিলোঁ, টেঙা পাতটো। ইয়াক এনেদৰে ভালদৰে মিহলি কৰি ল'ম, সিজিবৰ কাৰণে দিম। সো বেছি টাইম নালাগে, হৈয়ে যাব। টেঙা পাতনো কিমান টাইম লাগে সিজোতে, আৰু মাংসটো আৰু অলৰেডি বইল কৰা আছে যিহেতু। সো দেখাই আছোঁ, চাই থাকক। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব, এনেদৰে খাব, বহুত ধুনীয়া লাগে খাইকে। মাছৰ লগতো বনাইছোঁ যিহেতু, আজি গাহৰিৰ লগতো বনাইছোঁ। আমি খাওঁ যিহেতু এনেকুৱা। আপোনালোকেও চাব খাই, এনেকুৱা লাগিল খাইকে মোক ক'ব। সো বলক। সো এইটো হৈ গ'ল, এতিয়া ৰেডি। এতিয়া খাবহে লাগে আৰু সোনকালে সোনকালে। বলক কেনেকুৱা লাগিছে ক'ব।